মই প্ৰথম আকাশ দাও এটা ক'ব লাগিব যে জেঙা জেগাটো তাত উন্মোচন কৰি অহাৰ পিছতে আকাশ দাই মোলৈ ফোন কৰিছিল আৰু এই কথাটো মই ক'ব লাগিব এই আকাশ দাৰ লগত মোৰ যেনেকৈ যোগাযোগ হৈছিল ইয়াত মই কেইগৰাকীমান মানুহৰ নাম ল'ব লাগিব মানে লোকৰ নাম তেওঁলোকে মোক তেওঁৰ লগত যোগাযোগ কৰাই দিছিল প্ৰথম কথা হ'ল আমাৰ ৰহনৰ ৰিংকু দা তেওঁ উপাধিটো মই পাহৰি গৈছোঁ তেওঁ গুৱাহাটীত থাকে যেতিয়া আমি উন্মোচন কৰিব গৈছিলোঁ তেওঁ গুৱাহাটীত পৰা মোক কল কৰিছে ড্ৰিমলি মাকলৈ ফোন কৰিছে খুৰিলে যে সৌৰভক ক'বচোন এনেকৈ গান এটি লাগিছিলে আকাশৰ কাৰণে তেওঁ যোৱা বছৰ মেজাং কৰি গৈছিলে মণিদীপা গানটো তেওঁ শুনিছে আৰু মই তেতিয়া অলপমান ভালো লাগিছে মনত মানে ৰাইজে হয়তো ভাল পাইছে গীত লিখা হয়তো মোৰ অলপমান কিবা এটা আৰ্হি হয়তো মোৰ ভাল হৈছে গতিকে মই বহুত চেষ্টা কৰিছিলোঁ আৰু তাৰপিছতে মই বৰা চাউলৰ জলপানটি লিখিছিলোঁ আৰু মোৰ ফালৰ পৰা মই সম্পূৰ্ণ কৰি পিনে আকাশদালৈ পঠালোঁ আৰু আকাশদাৰ পিছত ইমান ভাল মানুহ দুজনমান হাতত লাগি গ'ল যে আমাৰ সুনীত গগৈ যাৰ নাম আমি নল'লে হয়তো অসমৰ বিভিন্ন বহুতো গীতত তেওঁৰ নাম শুনিছে ৰাইজে সুনীত গগৈ ক্ষীৰোদ দত্ত এনেকৈ অপূৰ্ব দা এনেকৈ কেইবাজনো লোকে সেই গীতটি সুৰ সঞ্চাৰ আৰু শব্দৰ খাতিৰত বহুতখিনি কৈ অসমৰ ৰাইজলৈ আগবাঢ়ি দিলে আৰু অসমৰ ৰাইজে আদৰি ল'লে কাৰ পৰা অনুপ্ৰাণিত হৈছিলা তুমি সেই গীতটো লিখিবৰ কাৰণে সেইটো ক'বলৈ গ'লে আমাৰ এটা গ্ৰুপ আছে মৌ কৈ নচাওঁ আমি প্ৰায় 6-7জনমান লোক আছোঁ আৰু আজি 2 বছৰমানৰ আগৰ কথা নেকি এদিন মানে আমাৰ মিণ্টু আমি মানে ধেমালি ধেমালা কৰি থাকোঁ মানে মিণ্টু ডেকা লোৱাৰ কথা মিণ্টু তেওঁ অলপমান মানে এগৰাকী ছোৱালী মানে প্ৰেমত পৰিছিলে আৰু মই সদায় জোকাওঁ মানে তাক যে বৰা চাউলৰ জলপান দেখি লাগে খাং লগতে গুৰ গাখীৰ লৈ তাৰপৰা এই ছোৱালীটোৰ নাম কৈ যাওঁ তোৰ যিহে চেহেৰা দেখিলে যাওঁ তোৰে ঘৰ যোৱা হ'ল আৰু তেওঁলোকে কৈছে মানে এইটো তই ভালকৈ বনাচোন গীতটো ভাল হ'ব কিন্তু আৰু মই তেতিয়া মানে কি আকাশ দাৰ কাৰণে গীত লিখাত মই কিবা কিবি অলপমান বিচৰাত মানে সেইখিনি পূৰা ব্যস্ত হৈ আছোঁ তেওঁলোকে ক'লে এইটোৱে ভাল হ'ব দেখোন আৰু মই ঘৰত আহি পূৰা বনালোঁ চেষ্টা কৰিলোঁ তাৰপৰা সেই তেনেকৈ বৰা চাউলৰ জলপানৰ শেষৰ টুকুৰাটো এনেকৈ অকণমান গাই দিছোঁ ও মইনা কলিজা বুলি মাতিলে বেয়া পাবি নেকি থুকি তামোলে গুচি পানেৰে পেলাম টোপোলাতি মইনা কলিজা বুলি মাতিলে বেয়া পাবি নেকি থুকি তামোলে গুচি পানেৰে পেলাম টোপোলাতি হেচুকি ঐ হেচুকি কি যে মৰম যাচিলি নিদিও তোকে যাবলৈ মোৰে সপোন গছকি নপতিলেও পতাই চাম নুবুজিলেও বুজাই চাম বেয়া পালেও পাবি মোক ইমানতো যদি তোৰ ঘৰ পৰা নিদিয়াই পলুৱাই লৈ যাওঁ সেই বৰা চাউলৰ জলপানে দেখি লাগে খাং লগতে গুৰ গাখীৰ লৈ তেনেকৈ খুব সুন্দৰ গীত এটি আমাৰ অসমৰ দৰ্শকে বিয়াত খুবেই জনপ্ৰিয় হৈছিলে গীতটি আৰু অসমৰ দৰ্শকে খুবেই আদৰি লৈছে সুন্দৰকৈ আদৰি লৈছে তেওঁলোকে আৰু এই শেহতীয়াকৈ এটি গীত খুব জনপ্ৰিয় গীত এটি আৰু সেই গীতটিৰ নাম ল'বই লাগিব নহ'লে আধৰুৱা হৈ যাব এতিয়া শেহতীয়াকৈ আমাৰ 2020 চনত যথেষ্টখিনি গীতটি ৰাইজে আঁকোৱালি লৈছে আৰু সেই গীতটি হৈছে তোমাৰ ঢেকীয়া বেপাৰী গীতটো অকণমান শুনিব পৰা যাব নেকি মানে আমাৰ দৰ্শক ৰাইজক অকণমান শুনাই দিবা নেকি ঢেকীয়া বেপাৰীটো আমাৰ শেহতীয়াকৈ মাঘ বিহুৰ 3-4 দিনমান আগত ৰিলিজ আছিলে ৰাইজে গোটেইবিলাকে হয়তো শুনা নাই যিসকলে শুনা নাই তেওঁলোকে শুনিব আৰু আমাক কেনেকুৱা হৈছে কি কথা জনাব তেতিয়া আমি কামবিলাক কৰিবলৈ সকাহ পাওঁ ভাল পাওঁ আৰু মানে বুজিব পাৰোঁ কেনেকুৱা পাইছে আৰু ইউটিউবতো যথেষ্টখিনি ভিউৱাৰ্ছ হৈছে মিলিয়ন তেনেকৈ চুইচিনে নাইছা চুবগৈ লাগে হয়তো মই এইখিনিতে কৈছোঁ যে আকাশ দাই যেতিয়া বৰা চাউলৰ জলপান প্ৰগ্ৰেম কৰি বহাগত প্ৰগ্ৰেম কৰি এদিন গাড়ীৰ ভিতৰৰ পৰা মোলৈ কল কৰিছে তেওঁ কৈছে যে মই দাদাৰ সৈতে আহি আছোঁ প্ৰগ্ৰেমৰ পৰা যে সৌৰভ নতুন কি গান কৰিছে মই বোলো যে নতুন গৰু চুৰ বুলি গান এটা কৰিছে সি হাঁহিছে মানে গৰু চুৰ গান তাৰপিছত সি হাঁহিছে বোলে গানটো কেনেকুৱা কচোন মই গানটো এনেকুৱা বুলি গাই দিছোঁ সি কৈছে গানটো ভাল দিছে তই ৰাখি থ তাৰপিছত মোক কৈছে তই কি ভাবি লিখিলি মই বোলো তেনেকৈ একো ভবা নাই আগতে আমাৰ গাঁৱত যেতিয়া গৰু চুৰ কৰে কিবা চুৰ কৰে তেতিয়াহে বোলো খলবাখলবিকৈ কাটে চলিটো আৰু এতিয়া আজিকালি ল'ৰাবিলাক দেখোঁ মানে কি মই নিজৰ কথাটো কৈছোঁ যে চলি এতিয়া খলবাখলবি কাটিলেহে মানে ষ্টাইল দিছে ভাল লাগিছে বুলি কয় তো সেইকাৰণে যিটো আগতে যিটো মানে শাস্তি হিচাপে মানে লাজ হিচাপে কিবা চুৰ এটা কৰিলে বেয়া কামত যেনেকৈ চুলি খলবাখলবি কাটি এটা অপমান আছিলে অপমান হিচাপে তেওঁক সেইটো শাস্তি দিছিলে কিন্তু আজিকালি সেই বস্তুটো ক্ৰমান্বয়ে ষ্টাইলত পৰিণত হৈছে নতুন ল'ৰাবিলাকে হয় সেইটো ভাবি পিনে লিখিছিলোঁ আচলতে গীতটি তোমাৰ নতুন কিবা পৰিকল্পনা আছে নেকি নতুন পৰিকল্পনা আছিলে নিজৰ এলবাম এটি কৰিম বুলি ভাবিছিলোঁ নিজেও গাই চাম নিজেও সপোন এটা থাকে আচলতে প্ৰথমতে মই এটি গীত কৰিছিলোঁ মোৰ ভাইটি বিৰাজদীপ গগৈ ৰদে জোনাক বুলি এটি গীত কৰিছিলোঁ মই আমাৰ সোণাৰীতে কৰিছিলোঁ দীঘদাই কৰিছিলে মিউজিক বিৰাজদীপ গগৈ লিখিছিলে আৰু মোক পেহাদে
গোটেই প্ৰজেক্টটোৰ মানে কামটো গুৰি ধৰিছিলে পেহাটো প্ৰফুল্ল গগৈ তেওঁ গুৰি ধৰিছিলে গোটেই কামটো হাত লৈছিল হয় তাৰপিছতে সেই কামটো শেষ হোৱাৰ পিছত মই এইবছৰ এটি এলবাম কৈছিলে আকাশদেৱে কৈছিলে যে তই এবাৰ নিজাববীয়াকৈ কিবা এটা কৰ তই গাব পাৰিবি মই বিশ্বাস কৰোঁ এনেকৈ ক'লোঁ মই বোলো ভালে কথা তেতিয়াহ'লে আপুনি যদি কৈছে মই নিশ্চয় আগবাঢ়িব পাৰোঁ সেই ক্ষেত্ৰত গতিকে মই নিজস্বকৈ কৰিম বুলি লতিঘটি বুলি এবাৰ এলবাম এটা কৰিম বুলি এই লতিঘটি এলবামৰ তুমি গীত এটি আমাৰ দৰ্শক ৰাইজক শুনাবা নেকি নিশ্চয় শুনাম কিন্তু মাঘৰ আগতে দিয়া কথা আছিলে শুভমুক্তি কিবা কাৰণবশতঃ আকাশদাই মানে সম্পূৰ্ণ কৰিব নোৱাৰিলে গতিকে মই বহাগৰ আগমুহূৰ্তত হয়তো সেই গানকেইটা ৰিলিজ দিম বুলি ভাবিছোঁ তাৰে এটি গীত মই সামান্য অলপমান গাই দিছোঁ এই হ'ব লগা খা খুৱাই সেই গ'লেই মোক দিয়ে মিঠা মাত ঘনাই পতি কৈ নাযাবি জোৱাই সিজাইছোঁ তোলৈ গৰম ভাত যৌতুক নালাগে বুলিছোঁ আশাও মই কৰা নাই তাতোতকৈ জীয়েকক শিকাই বুজাই দিব কৈছোঁ মোকে গতাই সুখত সুখী দুখতে দুখী কাষতে ৰমে মই দিয় যদি শাহুৱাই ৰাখিম সুখতে সেয়া সেই সেইটোৱে আচলতে আমিও আশা কৰিলোঁ তোমাক যাতে শাহুৱাই যাতে তোমাক গতাই দিয়ে তোমাৰ হাতত আৰু আমি আশা কৰিম যে অসমৰ ৰাইজে তোমাক আৰু মৰম দিয়ক এতিয়াও যথেষ্টখিনি মৰম দিছে আৰু সৌৰভ তুমি আমাৰ দৰ্শকক কি ক'বা সমূহ অসমবাসী ৰাইজক মই মৰম চেনেহ বিচাৰিছোঁ আৰু আশীৰ্বাদ কৰিব আপোনালোকৰ প্ৰেৰণা পায় মই মোৰ সংগীত জগতখনত আৰু অধিক আগলৈ খোজ পেলাব পাৰোঁ এইখিনিকে কৈছোঁ আৰু ধন্যবাদ দৰ্শকসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম ইতিহাস অসমীয়াতে জাল কাষত জাতিৰ কথা